ছিংগাৰ হিচাপে যে সমাজক যে অপুঞ্চক লগাৰ যথেষ্টখিনি দায়বদ্ধতা থাকে যে অপুঞ্চক আগমচম কাপোৰ নামৰ বা সেইখিনি ক্ষেত্ৰত অকল মই গানো কম ওদম গানৰ কিবা বপম নাচিম নামে আপু দাম সামগ্ৰিকভাৱে যদি মই মূল দুৰ্বদাম যদি মই মূল চ' আগমদম কাপোৰ চাগে এইটো ডাঙৰ এটা প্ৰশ্ন মানে ডাঙৰ মানে বিশেষকৈ আমি ভাবোঁ এইখিনি কথা খালি মোৰ ফালৰ পৰা মানে মই যিমানখিনি কৰি আছোঁ যিখিনি পাৰিছোঁ চ' মোৰ যিটো সময়ত মানে মোৰ বয়সত এইখিনি মোৰ ৰাস্তাটোত বা মোৰ যিখিনি দিশ কৰাৰ কামখিনি চ' মই গানৰ আকাৰে মোৰ ফালৰ পৰা যিমানখিনি কৰি আছোঁ কিন্তু আগমটো এটা বহুত বিশাল এটা মূলক মিচিং চিন মানে অদোৱা আকোদোং তলোৱা আকোদোং বলোৱা আকোদোং চ' ক'ৰবাত নহয় ক'ৰবাত গোটেই একদম এটাংকো ইমকো নাম দে মোৰ হাততো এইটো বস্তু নাই আৰু মই ইলাহীন মা মোৰ দ্বাৰা মুলুক আগম দেম মুলুকে দেল্লো মুলুক দেল্লো আগম দেম মই দুই এটা হ'লেও মই গানত প্ৰকাশ কৰিছোঁ তেনেধৰণে আৰু বেলেগেও সেই বস্তুটো যদি কৰে সেইকাৰণে আমাৰ মুলুক ভাষা মুলুক আগম কৰি এইকাৰণে ভাল জেগাই জেগাই আমাৰ মুলুক আগমনৰ নাম ষ্টাইলে হওক আগম কৰি হওক উচ্চাৰণে হওক বেলেগ বেলেগ চ' এইটো এটা ভাল এটা আইনে ডুয়িং হ'ব না বস্তুটো অ'কে খুব এটা পজিটিভ ড্ৰয়িং ক'লোঁ মই আৰু অকণমান ডিপলি যাব বিচাৰিছোঁ যে মুলুক যিটো গান চাম গানটো যে এটা সাহিত্য এই গান যে এটা সাহিত্য সেই সাহিত্য বস্তু এটা খুব সূক্ষ্ম দৃষ্টিভংগীৰে আগুৱাই লৈ যাবলগীয়া হয় আচলতে আপোনালোকে দায়বদ্ধ কিন্তু চুপাক চেম্পিৰাক যে গান চেম বহুতে কমাৰ্চিয়েল কৰে জীৱন জীৱিকাৰ পথ হিচাপে লাগা য়েছ ডেফিনেটলি জীৱন জীৱিকাৰ পথ হিচাপে ল'ব লাগিব জীৱন যৌৱন তাতে যিহেতু নেকি সেইটোৰ কাৰণে কাম কৰি আছে পানীটোৰ পায় কিন্তু বহুত বেছি কমে মানে যিটো বাণিজ্যিকৰণে এই বস্তুটোতে ক'ৰবাত নহয় ক'ৰবাত গীতি সাহিত্য দৰ্শকক আমি সেই বস্তুটো উপলব্ধি কৰাব নিশ্চয় উপলব্ধি কৰাত ক'ৰবাত নহয় ক'ৰবাত আমি ভুল কৰিছোঁ নেকি যে সাহিত্য এটা বস্তু সেই দিশ দিম নকাপৰ মহাৰাণ আমাৰ শিল্পী আমি মানে নাই চবৰে শিল্পীসকলৰ মাইণ্ডছেটবিলাক চবৰে বেলেগ বেলেগ এই আৰু এজন শিল্পীৰ ধৰক পৰিচয়টো অলপ বেলেগ ধৰণৰ কেনেধৰণৰ দুই নিতম মোদাক এজ এ গায়ক লিৰিক্স আড্ডাক লিৰিক্স ৰাইটাৰ কম্প'জাৰ এজ এ চবৰে এটা বেলেগ বেলেগ ৰূপ বেলেগ বেলেগ দিশ আৰু গোটেইখিনি মিলাই কিনে এটা শিল্পী হয় চ' এজন মানে আপুদেই শিল্পী আনে তাৰ মাজতে যিমানখিনি মোৰ ফালৰ পৰা মানে কমাৰ্চিয়েলাই যিখিনি মানে চেষ্টা যিখিনি কৰে চ' মই মানে বুলি ফুল্লি কমাৰ্চিয়েল পাৰিছে বা একদম ভিডিঅ' প্ৰম নাই কিয়নো আমাৰ কমাৰ্চিয়েল লাইনটো ইমান ডেভেলপ বা এনেকুৱা ধৰণৰ হোৱাও নাই আৰু বোলো ৱেষ্টাৰ্ণ টাইপৰ কিছুমান বস্তু ইউজ কৰি কিনে ভিউজৰ কাৰণে এইখিনি কৰিব পৰা হোৱাগৈও নাই কিন্তু কিছুমান ক্ষেত্ৰত মানে যি উমেৰাং মানে আজিৰ দিনত যদি চিধাকৈ যদি ক'বলৈ যাওঁ গান একটা ভিডিঅ' নকৰিলে কেতিয়াও ভিউজ নাহে আৰু ভিউজটোৱে ইম্পৰ্টেণ্ট হয় আৰু পইচা ৰিটাৰ্ণ হওক নহওক মানুহৰ ওচৰলৈ লৈ যাব মানুহৰ ওচৰলৈ লৈ যাবৰ কাৰণে ভিডিঅ'টো ইম্পৰ্টেণ্ট আছে আৰু ভিডিঅ'টো মইতো কাহিনী বাৰু কোনোবাই বেয়া কৰিছে মানে যিমানখিনি কৰিছে ভালেই কৰি আছে কিন্তু ভিডিঅ'টো কৰিলে ভিডিঅ'টোত বাজেটটো অলপ বেছি হৈ যায় আমাৰ যিমানখিনি ৰিটাৰ্ণ হয় তাতকৈ আমাৰ বেছি হৈ যায় চ' মইতো কমাৰ্চিয়েল হৈছে বুলি নাভাবোঁ খালি তাতে ধৰক কাৰোবাক বেলেগ ইণ্ডাষ্ট্ৰীৰ মানুহ আহিছে ক'ৰবাত মানে কিবা নাই মিলি কিনে যদি কৰিছে সেইটো ভাল ধুনীয়া আৰু যদি কোনোবাই তেনেকুৱা ধৰণৰ কৰিছে যদিও মোৰ ইমানখিনি চোৱাও নাই কোনোবাই যদি কমাৰ্চিয়েলাইজ কৰিছে বা চেষ্টা কৰিছে আৰু মুলুক কমাৰ্চিয়েল হ'বই সম্ভৱেই নহয় মুলুক মিচিং যিটো ঐনিতমীয় হওক আনন্দিতমীয় হওক কমাৰ্চিয়েলাইজ হ'বই নোৱাৰে তো মুলুক ওই নিতমম দাগ ওই কামনামম দাগ মোক কাপচাৰ চুটো মোক মচাৰ চুটো ফিলিংছটো কমাৰ্চিয়েল হ'বলৈ হ'বগৈ পাৰে কিন্তু মুলুক কমাৰ্চিয়েল হ'বৰ কাৰণে অডিয়েন্সৰ দৰকাৰ ডাঙৰ গেডাৰিং যিমানখিনি খৰচা হয় ইমানখিনি আমাৰ অডিয়েন্সটো ইমান লেভেলত বা এইটো লেভেলত অডিয়েন্সো কম নহয় কাৰণ যিহেতু অডিয়েন্সটো আছে ধৰক অসমত যিমানখিনি অডিয়েন্স আছে তাৰে মিচিংটোতো কমচে কম কিমান এতিয়া মই দেখিছোঁ কিছুমান মিচিং গান আছে যিবিলাক গান বেলেগ সম্প্ৰদায়ৰ মানুহেও মুখে মুখে গাব পাৰে মই এতিয়া সেই মুহূৰ্তৰ নামখিনি আছে যদিও নকওঁ কিন্তু মই সেইটোৱেই যে এতিয়া বেলেগ সম্প্ৰদায়ৰ মানুহেও সেইখিনি কৰে এতিয়া মই উদাহৰণ হিচাপে কৈছোঁ মোৰ হোষ্টেলৰ এজন ষ্টুডেণ্ট আছিলে তো সি কিছুমান গান জানে যিবিলাক গান মোৰ হয়তো লিৰিক্সখিনি মনত নাই কিন্তু গোটেই গানটো মুখস্থ আছে সি একো বুজি নাপায় মোক লগ পোৱাৰ পিছত সুধিছে যে সেই গানটোৰ মিনিং কি সি অনলি সেই ৰিদমটো বা সেই যিটো আমাৰ জনজাতীয় সাজ বা মুলুক যিটো ফিলিংছ সেইটো কাৰণে শুনিছে মেবি চ' সেইটোৱে মই ইয়াত আৰু এটা কথা সুধিব বিচাৰিম যে
কভাৰ ভিডিঅ' লকডাউনৰ সময়ত বহুতক ধ্বংস কৰা সেই বস্তুটো আছিলে তাৰে নকচিং চাগে সাক্ষী আছিল নাই মানে সেই বস্তুটোৱে কেনেধৰণৰ ইম্পেক্ট কৰিছিলে ইম্পেক্টটো ভালেই পৰিব নিশ্চয় মোৰ মতে যিকোনো বস্তু এটা পজিটিভলি ল'ব লাগে আৰু মোৰ গানটো কভাৰটোতো কৰিছে চবেই কিছুমানে সুধি কেনে কৰিছে কিছুমানে সোধাও নাই ঠিকে আছে মইতো অ'পেনকৈ এৰিয়ে দিলোঁ মোৰ অফিচিয়েল বহুত লেটকৈ ওলালে আৰু কিছুমান বেলেগৰো হৈছে তেনেকৈ কভাৰ বনাই কিন্তু ক'ৰবাত নে ক'ৰবাত আমাক আমাৰ গানখিনিক মানে ৰাইজৰ মাজত নিয়াৰো এটা ভাল এটা উপায় আমাৰ মচুৰাক নাই কিন্তু সেইটো হোৱাৰ কাৰণে মোৰ গানটো অফিচিয়েল মানে এজ এ অফিচিয়েল বোলে 3 মিলিয়ন 2 মিলিয়ন হ'ব লাগিছিলে নহ'বও পাৰে অডিয়েঞ্চখিনি এইটো ঠিক আছে একো নাই মই সেইটো কৈছোঁ যিহেতু নেকি ভিউজটো মেইন কথা হয় নাই যদি একেটা বস্তুকে যদি সৃষ্টিৰ আঁৰত থকা মানুহজনৰ বস্তুদি যদি যায় তেতিয়া বেটাৰ ফিলিং এটা হ'ব মানে কিন্তু যদি থাৰ্ড পাৰ্টি বা কোনোবাৰ জৰিয়তে যদি যায় পিছত বোলে সেই বস্তু হয় একচুৱেলি হয় মানে তাতো এতিয়া যিখিনি কৰিছে মানে তো মইতো তেতিয়া কভাৰটো মই ভিডিঅ' কৰা নাছিলোঁ গানটো এৰিলোঁ তেতিয়া ইমান ভিডিঅ'ৰ মানে এনেকুৱা ক্ৰেজি নাছিলে ভিডিঅ' কৰিবই লাগে গান এটা মানে অডিঅ'কে আমি এৰি দিছিলোঁ কিন্তু অডিঅ'টো শুনি কেনে মানুহে ধৰক কভাৰ বনাবৰ কাৰণে অফিচিয়েল বনাবৰ কাৰণে বহুতেই ফোন কৰিছিলে কিন্তু আমাৰ দাদা বহি তেখেতে সকলো চিনেমাৰ কাৰণে কৰিলে চ' এটা হয় বাৰু ভিডিঅ' যেতিয়া কৰা হয় এই একেটা ভিডিঅ'কে ৰিআপলোড কৰিলে দিগদাৰ হয় সেই বস্তুটো মই তাৰ এগেইনষ্টত আছোঁ মই কপিৰাইট সেই একেবাৰে কপি কৰিব নালাগে যদিও কভাৰ কৰাটো আমাৰ কোনো ইলিগেল নহয় কভাৰ কৰিব পাৰে কিন্তু এই ছেম ভিডিঅ'টোক ডাউনলোড কৰি কিনে আপলোড কৰাটো বেয়া কথা চ' এইটোৰ এগেইনষ্টত মই আছোঁ যদি মোৰ গানটো মোৰ ভিডিঅ'টো ইমান খৰচা কৰি কেনে ইমান কষ্ট কৰিছে ৰাইজে আমাৰ টিমটোৱে তো কষ্ট কৰা যিখিনি বস্তু এইখিনিকে যদি ডাউনলোড কৰি আৰামছে নিজৰ চেনেলত আপলোড কৰে চ' সিটো পইচা এইটোৰ পৰা নাপায় কপিৰাইট আহেই কিন্তু ছাবস্ক্ৰাইবাৰটো গেইন কৰিবৰ কাৰণে নক চেনেলত আহিবলগীয়া মানুহখিনি লৈ যোৱা সেইখিনি লৈ যোৱা হৈ যায় কিন্তু সেইটো মানে সেই বস্তুটো বেয়া একচুৱেলি ইলিগেল হয় সেইটো মই ক'ব নালাগে কিন্তু এইটো নিয়মেই হয় ইলিগেল চ' সেইকাৰণে মোৰ শ্ৰোতাক জনাম সেইটোৱে যে কোনোবাই যদি ভিডিঅ' কৰিছে কপি কৰি কেনে ডাইৰেক্ট নিদিব লাগিলে ক্ৰিয়েটিভিটি কভাৰ কৰক মানে ক্ৰিয়েট কৰক বেলেগ এটা এনেকুৱা ধৰণৰ কভাৰ কৰি কিনেও আজি বহুত হিট ছিংগাৰ আছে ডান্সাৰ আছে অকণমান বহি লৈছোঁ এটা খুব ধুনীয়া পৰিৱেশ আচলতে ইয়াত কথা পাতিয়ে ভাল লাগিছে সেইটো ভিডিঅ' আমাৰ দীঘলো হ'ব পাৰে দুটা খণ্ডও হ'ব পাৰে একো নাই কথাখিনি আলোচনা কৰাটো মেইন শংকৰ দা আৰু এটা মোৰ জানিব মন আছে আমি যিহেতু নেকি গানৰ কথা পাতি আছোঁ তাৰ আগতে কথাখিনি জনাৰ আগত মোৰ মৰমৰ ভিউৱাৰ্ছখিনিৰ কাৰণে অকণমান কিবা এটা কোনটো অঁ যি বিচাৰে আৰু গুণীয়াটোৱে ভাল হ'ব পাৰে আলাপটো অঁ চ' শুনাইছোঁ আলাপটো যে ক্ষমা কৰিব আৰু বেয়া হ'লে গুণীয়াৰ ইলামাংগ patugi pebong peret ki pebong dogang legape oi nom yalama kakem yat pebong yanyem yat pebong nom panam legape Ay no kayang lagapui. So, thank you.